তো মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক খৈৰাবাৰীৰ পৰা স্বাগতম জনাইছোঁ। তো মই আছোঁ এতিয়া খৈৰাবাৰী আৰু এখন ধুনীয়া মন্দিৰত গৈ আছোঁ। হিড়িম্বা মন্দিৰ বাথৌ মন্দিৰ হয়। খৈৰাবাৰীৰ পৰা মাত্ৰ 5-6 কিলোমিটাৰ দূৰতে আছে। তো এতিয়া আমি গৈ আছোঁ, চাইকেলত গৈ আছোঁ, চাব পাৰে আপোনালোকে। আৰু গৈ কিনে দেখাওচোন কেনেকুৱা কি মন্দিৰ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, বাছ স্কিপ নকৰিব। তো আহি পালোঁ এতিয়া আমাৰ খৈৰাবাৰী কলেজ। এইটোৱে হ'ল খৈৰাবাৰী কলেজ, আপোনালোকে চাওক। আৰু অলপে আগত আছে আমাৰ মই পঢ়া হাই ছেকেণ্ডেৰী স্কুলখন। এইখনে হ'ল মই পঢ়া যিখন স্কুল, খৈৰাবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল। মই জুম কৰি দেখাই দিছোঁ আপোনাক। এইটো স্কুলত হয় মই পঢ়া হয়। আৰু আজি এইটো স্কুল পাৰ কৰি গৈ আছোঁ। স্কুলটো পাৰ কৰি অলপে দূৰত আছে এখন হনুমান মন্দিৰ, নতুনকৈ বনোৱা হৈছে। চাওক আপোনালোকে কিমান ধুনীয়া ডাঙৰ হনুমানৰ মূৰ্তি আছে ইয়াত। ইমান ধুনীয়া পৰিৱেশৰ মাজে মাজে গৈ আছে, দুইফালে প্ৰাকৃতিক সৌন্দৰ্য, আৰু মাজে মাজে গৈ আছোঁ মই আৰু আমাৰ চাইকেল। তো চাইকেলৰ পেডেল মাৰি 3 কিলোমিটাৰমান পালোঁ, আৰু 3 কিলোমিটাৰমান বাকী আছে। গৈ থাকোঁ আৰু লাহে লাহে। আৰু মোৰ লগত মোৰ ভতিজা আছে, এইটো মোৰ ভতিজা হয়। আৰু মেইন ৰাস্তাৰ পৰা এনেকৈ আপোনাৰ ৰাইট চাইডে সোমাই দিব লাগিব আমাৰ চাইকেল। এইটোৱে হ'ল ৰাস্তা, ইয়াত লিখাও আছে, চাব পাৰে বড়ো ভাষাত লিখা আছে ইয়াত। তো অলপে এনেকৈ অলপ 200 মিটাৰমান গ'লে পাই যাম আমাৰ হিড়িম্বা মন্দিৰ। আৰু এই মন্দিৰখন একেবাৰে প্ৰাকৃতিৰ মাজত আছে। ইয়াত আহিলে বহুত ভাল লাগে মনটো। আপোনালোকে ইয়াত আহক। যদি খৈৰাবাৰী অঞ্চলৰ পৰা চাই আছে তেতিয়ালৈকে আপুনি জানে অলৰেডি ক'ত আছে মন্দিৰখন। আৰু যদি অলপ দূৰত আছে তো মই কেনেকৈ আহিব লাগে কৈ দিম লাষ্টত, আপোনালোকে আহক একবাৰ। ফাইনেলি পাই গ'লোঁ মই হিড়িম্বা মন্দিৰৰ মেইন গেট। এইটোৱে হ'ল মেইন গেট, চাওক আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াত লিখা আছে হিড়িম্বা বাথৌ থানাচালি, এইটো বড়ো ভাষাত কিবা এটা লিখা আছে। আৰু মই ভিতৰৰ ফালে গৈ আপোনাক দেখাম। এইটো হ'ল মেইন গেট। আৰু বলক এতিয়া ভিতৰত যাওঁ। তো আহিয়ে কিনে আপুনি সোমাই কিনে এনেকুৱা দেখা পায়, ধুনীয়া গাৰ্ডেনৰ নিচিনা বনোৱা আছে, অলপ জংঘল হৈ গৈছে জাষ্ট। আৰু এতিয়া মেইন মন্দিৰখন আছে সেইটো চাইড। এইখন হ'ল মেইন গেট, আৰু মেইন গেটৰ পৰা মই সোমাই আহিলোঁ। আৰু এইখন হ'ল মন্দিৰত সোমোৱা মেইন গেট। অলপ পিছত তাতো যাম। তাৰ আগত এইখিনি জেগা মই দেখাই দিছোঁ এবাৰ। ইয়াতে আছে ষ্টেচুবিলাক আছে ইয়াত বড়ো। আৰু এতিয়া বাৰিষা কাল হৈ আছে কাৰণে বহুত কিবা কিবি ইয়াত জংঘল হৈ গৈছে, ইয়াত চাফা কৰা হ'ব চাগে পিছত। আৰু মেইন মন্দিৰত সোমোৱাৰ আগতে দুখন এনেকৈ ষ্টেজ পালোঁ। আৰু ইয়াতে কেতিয়াবা মন্দিৰত যেতিয়া প্ৰগ্ৰেম চগ্ৰেম হয়, পূজা টুজা হয়, ইয়াতে চাগে কিবা কিবি মানুহ আহে, ইয়াত বহে চাগে। আৰু ইয়াতে আছে আপোনাৰ দান পাত্ৰ, কিবা যদি দান কৰিম বুলি ভাবে মন্দিৰখনৰ কাৰণে, ইয়াতে আপোনাৰ দান পাত্ৰ লিখা আছে। ইয়াতে দান কৰক যাতে মন্দিৰখনৰ আৰু ডেভেলপমেণ্ট হয়, আৰু কিবা কিবি কাম কৰিব পাৰে মন্দিৰখনৰ কাৰণে। তো এতিয়া আমি বলক আগৰ ফালে যাওঁ। তো এইটোৱে হ'ল মেইন গেট মন্দিৰৰ। তো মন্দিৰৰ গেটৰ আগত সোমোৱাৰ আগত সেৱা এটা জনাই এতিয়া ভিতৰত গৈ দেখাই আছোঁ কেনেকুৱা কি মন্দিৰ। এইপিনে চাওক, এইপিনে এটা ৰাস্তা আছে, এইপিনে ৰাস্তা আছে। আৰু মন্দিৰ বুলিয়ে নহয়, ইয়াৰ মন্দিৰৰ চাৰিওফালে আপোনাৰ পাৰ্কো আছে। প্ৰথমত যাম মন্দিৰৰ ভিতৰত, সেৱা এটা জনাই তাৰপিছত আপোনালোকক দেখাম ধুনীয়া পাৰ্ক। এইখনে হ'ল মেইন মন্দিৰ, বাথৌ আফা বাৰাই বাথৌ এনেকৈ লিখা আছে কিবা এটা বড়ো ভাষাত। আৰু এতিয়া ভিতৰত গৈ সেৱা এটা জনাই আহোঁ। তো সেৱা জনাই এতিয়া বাহিৰৰ ফালে দেখাম আপোনাক। হ'ল হিড়িম্বা বাথৌ মন্দিৰৰ ভিতৰৰ ভাগ। মই আপোনালোকক দেখাই দিছোঁ, ধুনীয়া বহুত ডাঙৰ এৰিয়া হয়, আৰু বহুত ধুনীয়াকৈ বনাই ৰাখিছে মন্দিৰখন। মই আপোনালোকক পাৰ্ট বাই পাৰ্ট দেখাই যাম, চাওক আপোনালোকে। এনেকৈ এইটো হ'ল মেইন গেট, এনেকৈ মানুহ সোমায়। আৰু এইটো হ'ল মেইন মন্দিৰখন। ইয়াত কিবা বড়ো ভাষাত লিখা আছে, বা ৰাজা, তো মইতো বুজি নাপাওঁ। আৰু বাৰৈ বাথৌ এনেকৈ লিখা আছে, তাৰ ভিতৰতে আছে মেইন মন্দিৰখন। আৰু ইয়াত কিছুমান মানুহে তেল নাৰিকল এনেকৈ কিবা কিবি দিয়ে, ধূপকাঠি ইয়াতে ৰাখি দিয়া হয়। এনেকৈ যেতিয়া যি মন্দিৰত দৰকাৰ হয় তেতিয়া এইবিলাক ইউজ কৰা হয়। আৰু পিছৰ ছাইডত যাম এতিয়া, পিছৰ ছাইডতনো কি আছে সেইটো দেখাই দিওঁ আপোনালোকক একবাৰ। আৰু এতিয়া মই আহি পালোঁ মন্দিৰৰ বাথৌ মন্দিৰৰ বেক চাইডত। বেক চাইডতনো কি আছে আপোনালোকক দেখাই দিওঁ। বেক চাইডত আহি এখন ধুনীয়া বস্তু দেখা পালোঁ। সেই মন্দিৰখনৰ হ'ল একেবাৰে টপ, ইমান ধুনীয়াকৈ ষ্ট্ৰাকচাৰ বনোৱা আছে। এইটো হ'ল আপোনাৰ বাথৌ মন্দিৰৰ বেক চাইড। মই দেখাই দিম আপোনাক ধুনীয়াকৈ, ওপৰৰ ভাগটো চাওক কিমান ধুনীয়া। আৰু ইয়াত মানুহবিলাকে চেল্ফি মাৰি আছে, ফটো মৰাৰ কাৰণে খুব ধুনীয়া জেগা হয় ইয়াত। এইটো এনেকৈ আহিছোঁ মই, আৰু এনেকৈ যাব পাৰে। এইটো হ'ল বেক চাইডৰ এৰিয়া, খুব ধুনীয়া হয় মন্দিৰখন একচুৱেলি। আৰু এবাৰ চালে এনেকুৱা লাগে যে চায়ে থাকোঁ নেকি।
চাওক আৰু এই গছটোক সিজু গছ বুলি কোৱা হয় আৰু এই গছটোক পূজাও কৰা হয় আৰু বহাগ মাহত 3, 4, 5 তাৰিখে এই মন্দিৰত বাথু মহামেলা পতা হয় আৰু ইয়াত সকলো জনগোষ্ঠীৰ মানুহে আহিব পাৰে আপোনালোকে যদি অহা নাই তেনেহলে একবাৰ নিশ্চয় আহক এই মন্দিৰখনত মন্দিৰৰ ভিতৰৰ পৰা এতিয়া ওলাই আহি চাও এনেকুৱা এখন ৰাস্তা পাব আৰু কিমান ধুনীয়া ধুনীয়া গছ লগোৱা আছে আৰু পুখুৰীও আছে পুখুৰীখন আপোনাক দেখাই দিও একবাৰ এইটো চাওক এইটো পাৰ্কখন আপোনাৰ চাৰিওফালে এনেকৈ ৰাউণ্ড মাৰে আৰু পাৰ্কতে লগতে লাগি আছে এখন পুখুৰী বলকচোন পুখুৰীতে গৈ চাই আহোঁ কেনেকুৱা কি পুখুৰী পুখুৰী আছে ইয়াত আহি চালোঁ ইমান ধুনীয়া লাগিছে পুখুৰী আহি আৰু বহুত ডাঙৰ ডাঙৰ মাছো আছে মই নামি গ'লোঁ অলপ পানীৰ মাজত চাওক এনেকুৱা পানী আছে ইয়াত আৰু মাছো জানিব পৰা মতে মাছো আছে ইয়াত একেবাৰে মন্দিৰৰ ওচৰতে লাগি আছে পুখুৰী পানীখিনিও বৰ ধুনীয়া কিন্তু তো এতিয়া মই পুখুৰীৰ পৰা যাম সেইটো ছাইডত আৰু কি আছে দেখাই দিওঁ আপোনালোকক ইমান ডাঙৰ পুখুৰী ইয়াতে এনেকৈ পানী এতিয়া বাঢ়ি গৈছে ইয়াতে নহ'লে আৰু আগলৈকে যাব পাৰে তো পুখুৰীখন চাওক এবাৰ কিমান ধুনীয়া পানীখিনি একদম সেউজীয়া হৈ আছে আৰু ইয়াত পানীৰ কাৰণে ধুনীয়াকৈ টেপ বনাই দিছে পানীটো অহা নাই ইয়াত এতিয়া অহা নাই পিছত আহি যাব যদি আপোনালোকে হাত মুখ ধুম বুলি ভাবে ইয়াতে ধুব পাৰে আৰু এখন ধুনীয়া ষ্টেচু আছে আৰু এতিয়া যাম এইটো ছাইডত পুখুৰীৰ পৰা উঠি আহি এনেকুৱা এখন পুখুৰী ছাইডত ৰাস্তা পালোঁ আৰু ৰাস্তাতে এনেকৈ গৈ আছোঁ এইটো আপোনাৰ মন্দিৰৰ চাৰিও চাইডে এনেকুৱা ৰাস্তা এইটো মই জইণ্ট হয় আৰু মোৰ লগত আছে ভতিজাক লৈ আহিছোঁ আজি মন্দিৰত ইও কৈ আছিল বহুত দিনৰ পৰা মন্দিৰ চাম বুলি তো মই কৈছোঁ ব'ল একেলগত যাওঁ দুইজনে আৰু মন্দিৰৰ ভিতৰত ইমান টাইম মই ফুৰি কিনে মজাই বেলেগ লাগিছে আপোনালোকে যদি খৈৰাবাৰীৰ ওচৰৰ পৰা চাই আছে তো আপোনালোকে আহে যদি আহক কেনেকৈ আহিব লাগে মই এইটো জনাই দিম আৰু ইয়াত চাওক না কিমান ধুনীয়া পৰিৱেশ পুখুৰী আছে মন্দিৰ আছে পাৰ্ক আছে আৰু কি লাগে ইয়াত আহিলে তো আপোনালোকে যদি খৈৰাবাৰীৰ ওচৰৰ পৰা চাই আছে আপোনালোকে ইয়াত আহক আৰু ধুনীয়া মন্দিৰ দৰ্শন কৰক আৰু ধুনীয়া পৰা শুনি আছিলোঁ বাথৌ মন্দিৰ আৰু আজিলৈকে অহা নাই আৰু ইমান ধুনীয়া বুলি মই গম পোৱা নাছিলোঁ এতিয়া চাৰিখন ঘূৰি চালোঁ সঁচাকৈ যিমানটো ভাবিছিলোঁ তাতকৈ বেছিয়ে ধুনীয়া হয় এখন মন্দিৰখন তো আহি এজন আমাৰ মন্দিৰতে থাকে খুৰাক লগ পালোঁ আৰু খুৰাই এই মন্দিৰখনৰ বিষয়ে ধুনীয়াকৈ জানিব তো দুটামান কথা খুৰাৰ পৰা আমি জানি ল'ম তো এইটো খুৰা এই মন্দিৰখন আপোনাৰ টোটেল কিমান বছৰমান হ'ল এই মন্দিৰখনৰ ইয়াত মানে স্থাপিত কৰা 50-51 বছৰ বৰ্তমান হ'ল ন তো এই মন্দিৰখনতো 50 বছৰৰ পৰা আগৰ পৰা এনেকুৱা ইমান ধুনীয়াকৈ যে বনাইছে আপোনালোকক দেখাম ইমান বহুত ধুনীয়াকৈ বনাইছে তো এনেকুৱাতো ধুনীয়াকৈ আগত বনোৱা নাছিল এনেকুৱা ধুনীয়াকৈ বনোৱা আপোনাৰ নতুন ডিজাইনত বনোৱা কিমান বছৰমান হ'ল এইটো মানে কমপ্লিট হোৱা ধুনীয়াকৈ বনোৱা কমপ্লিট হোৱাটো প্ৰায় 10 বছৰ হৈছে 10 বছৰমান হ'ল ন তো মই মানে কি 10 বছৰ হৈছে আৰু ইয়াত সদায় আজিতো বহুত মানুহ চালোঁ মই বহুত মানুহ আহিছে যিহেতু মন্দিৰখনৰ লগত পাৰ্কো আছে ইয়াত মানুহে আহে তো সদায় মানুহ আহি থাকে না বহুত সদায় মানুহ আহে ন ঠিক আছে না আহে ময়ো শুনি আছিলোঁ বাথৌ মন্দিৰ এনেকুৱা হিড়িম্বা মন্দিৰ তো মই শুনি আছিলোঁ বহুত ধুনীয়া কিন্তু অহাৰ পিছত ইমান ধুনীয়া হ'ব বুলি ভবা নাছিলোঁ বহুত ধুনীয়া লাগিছে ইয়াত আহি ঠিক আছে খুৰা চাৰিওফালে ইমান ধুনীয়া পাৰ্ক আজিলৈকে মই দেখা নাই তো মই দেখাতো এইখন প্ৰথম এনেকুৱা মন্দিৰ হয় যোনখন মন্দিৰৰ চাৰিওফালে ধুনীয়া পাৰ্ক আছে ভাগৰ লাগিলে ইয়াত এখন জিৰণি চৰা টাইপৰ আছে ইয়াত আপোনালোকে বহি কিনে ৰেষ্ট ল'ব পাৰে আৰু ধুনীয়া চাৰিওফালে চাওক এটা গ্ৰীনাৰী পৰিৱেশ একদম সেউজীয়াৰ মাজত এখন মন্দিৰ আৰু মন্দিৰখন আছে এনেকুৱা লোকেশ্যনত মাজত একেবাৰে মন্দিৰ আৰু মন্দিৰৰ চাৰিওফালে আপোনাৰ পাৰ্ক টাইপৰ বনাই দিছে আপোনালোকে মন্দিৰ দৰ্শন হোৱাৰ পিছত পাৰ্কখন ঘূৰক আৰু এইখন মন্দিৰত আহি যোনটো মই ফিল কৰিব পাৰিছোঁ মন্দিৰৰ এখন বেলেগ এখন কথা আছে এইখনত আপোনালোকে আহিলে গম পাব আৰু মন্দিৰৰ ভিতৰত সোমাই আহি আমাৰ এজন ইউটিউবাৰ আছে খৈৰাবাৰীৰে ইউটিউবাৰ মোৰো ঘৰ খৈৰাবাৰী তেখেতৰো ঘৰ খৈৰাবাৰী মহুৰিপাৰা আৰু চেনেলটোৰ নাম হ'ল আপোনাৰ প্ৰসেনজিৎ ব্লগ আপোনালোকে যদি নাজানে তো প্ৰসেনজিৎ ব্লগ বুলি চাৰ্চ কৰিব ইউটিউবত আপুনি খৈৰাবাৰী হয় ময়ো খৈৰাবাৰী হয় তো কেনেকুৱা লাগিছে আপোনাৰ মোৰো ভাল লাগিছে আজি 15 আগষ্ট দিনা হিচাপে আহিলোঁ ফুৰিবৰ কাৰণে মানে মোৰ লগত আহিছোঁ সুবিধা অলপ ফুৰি আহোঁ আজি অলপ তো ভাবিলোঁ সন্ধিয়া অলপ ওলাই আহিলোঁ মানে সন্ধিয়া হোৱা নাই এতিয়া হৈছে আমি আগতে আহিছোঁ চালোঁ ভিতৰৰ জেগাখিনি বহুত পৰিৱেশটো বহুত ধুনীয়া মই ইয়াৰ ওপৰত অলৰেডি ব্লগ বনাইছোঁ মানে মই যেতিয়া ব্লগ ষ্টাৰ্টিং কৰোঁ তেতিয়া ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ তো বহুত কেইদিন ধৰি মই ব্লগ দিয়া হোৱা নাই কাৰণ যিহেতু মই মেথছৰ ক্লাছবিলাক দি থকা যায় ৰেগুলাৰ ক্লাছৰ কাৰণে এইফালে ব্লগ বনোৱা নহয় আকৌ বনাম মাজে মাজে ক'ৰবাত গ'লে বনাম
আৰু এই ভাইটিও চেষ্টা কৰি আছে প্ৰচেষ্টা চলাই আছে তো ভাইটিক সাপোৰ্ট কৰিবা মই মানে তেখেতক বহুত দিনৰ পৰা যোৱা 1 বছৰৰ পৰা মই তেখেতক চাই আছো চেনেলটো তেখেতৰ যোন দুটা চেনেল আছে এটা ব্লগিং চেনেল এটা এডুকেশ্যন চেনেল যোনটো আপোনাৰ ব্লগিং চেনেল মই তেখেতক ফ'ল' কৰি আছো আৰু আজি হঠাৎ লগ পাই কিনে বহুতে মনটো ভাল লাগি গ'ল মোৰ তো দাদা লগ পালোঁ আপোনাক তো মন্দিৰত আহি সেৱা জনালোঁ আৰু গোটেই মন্দিৰৰ চাৰিওফাকে যিখিনি পাৰ্ক আছিল ঘূৰি ফিৰি চালোঁ আৰু মোৰতো বহুত ভাল লাগিছে মই ইমান ধুনীয়া মন্দিৰ হ'ব বুলি মই ভবা নাছিলোঁ আৰু মোৰ লগত আহিছে ভতিজা তো ভতিজাক এবাৰ সুধি চাওঁ তোমাৰ কেনেকুৱা লাগিছে মন্দিৰত আহি মজা মজা একদম কিমান মজা মানে বহুত মজা বহুত মজা লাগিছে আল্টিমেট লাগিছে না অলপ মজা নে বেছি মজা এবাৰ কৈ দিয়া বেছি বেছি অ বেছি মজা নেকি তো ঠিক আছে তো ভৈৰাবাৰীৰ পৰা মাত্ৰ 6 কিলোমিটাৰ দূৰত এইখন জগাটোৰ নাম হ'ল আপোনাৰ চিনাকোনা হিৰিম্বা বাথৌ মন্দিৰ দেখাব চেষ্টা কৰিলোঁ ময়ো চালোঁ আপোনালোকেও দেখালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক আৰু মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰক চেনেলটো আজিৰ কাৰণে ইমানেই বাই বাই